ভিউ চাওক কি ধুনীয়া আমাৰ পাহাৰৰ মাজত খুব ভাল লাগিছে বহুত দিনৰ মূৰত আজি। গুড মৰ্ণিং গাইজ। আজি আমি বহুত মানে সোনকালে আহিছোঁ মৰ্ণিং ৱাকত। আপোনালোকে চাব পাৰে আন্ধাৰ হৈছে, মানুহ প্ৰায় সেনেকুৱা নাইয়ে। আমি আজি আমাৰ এজন নতুন মানে লগৰী এজন আহিছোঁ, অতিথি এজন আহিছোঁ, ৰিংকুদা। বহুত দিনৰ পৰা প্লেনিং কৰি আজি ৰিংকুদাও কৈছে মানে আমাৰ মানে সম্ভৱ হ'ল। এয়া আমাৰ দেৱাই এতিয়া আমাৰ নিজৰ ৱাৰ্কিং চলি গৈ আছে। আপোনালোকৰ অভ্যাস কৰক, আপোনালোকৰ নিজৰ শৰীৰটো যত্ন লওক। আমাৰ এইটো ৱাকিং যে ফ'ৰ হয়, আমি যিমানখিনি পাৰোঁ নিজৰ এইটো আগুৱাই লৈ গৈ থাকিম। ধন্যবাদ। আপোনাৰ চাই থাকক ভিডিঅ'টো। আপোনালোকে দেখিছে যে আন্ধাৰ, আপোনাৰ মানুহ নাই, আমি আন্ধাৰ নিজৰ শৰীৰটো এই গাইছ লাহে লাহে আমাৰ পোহৰ হ'ব ধৰিছে। আমি আহি আছোঁ, দেখিছে অকণমান পৰ্ব ধৰিছে। আমি আহিছোঁ ইয়াৰ পাছত আমাৰ লগৰীসমূহ। আপোনালোকৰ আহক, আপোনালোকৰ গাড়ী গাড়ীৰ পৰা সাৱধান, আপোনালোকে সাৱধান কৰিব। আমি আহি পালোঁ, পোহৰ হ'ল। ৰিংকুদাৰ বন্ধা আপোনালোকে এতিয়া ভালকৈ চাই লওক। আৰু এয়া আপোনালোকে ভিউ চাওক কি ধুনীয়া আমাৰ পাহাৰৰ মাজত। এয়া আপোনালোকে চাই লওক পাহাৰ। আমি বৰ্তমান আজি মেঘালয়তে আছোঁ। মেঘালয়ত আমি ভিতৰত আহিছোঁ। হয়, ডিভয় ডিষ্ট্ৰিক্ট হয় এইটো, আমি য'ত বৰ্তমান আছোঁ। আৰু এয়া আমাৰ কৰি গৈ আছোঁ মৰ্ণিং ৱাক। আজি মানুহ প্ৰায় খুব কম, আজি বেছি মানুহ মানে মানুহখিনি এতিয়াহে আহিব। আমি খুব সোনকালে আহিছোঁ। তো আপোনালোকক মই এটা কথা কওঁ, যেতিয়া আপোনালোকে ৰাতিপুৱাই উঠে, আপোনালোকে এটা বস্তু মনত ৰাখিব, গাড়ীৰ পৰা সাৱধান হ'ব দেই। গাড়ীৰ পৰা সাৱধান হ'ব, ৰাস্তাৰ কাষে কাষে যাব। তো সেইটো মনত ৰাখিব কেৱল। মৰ্ণিং ৱাক কৰক, খুবেই ভাল। আপোনালোকে চাব, আপোনালোকক ডক্টৰেও ৰিকমেণ্ড কৰে আজিকালি মৰ্ণিং ৱাক প্ৰাতঃ ভ্ৰমণ কৰিব দিয়ে। ৰাতিপুৱা যিটো নেচাৰেল এয়াৰ, সেই এয়াৰটো খুবেই মানুহৰ কাৰণে প্ৰয়োজনীয় বা দৰকাৰ। চাওক এবাৰ ভিউ কাষত, এইটো চাগে এইটো নিজৰা চাগে, এইটো নিজৰা, এইটো পাহাৰৰ পৰা আহিছে। এইটো ভিউ আপোনালোকৰ এয়া মেঘালয়ৰ মাজত আহিছোঁ আজি। আপোনাৰ এনেকৈ দেখি মানে গৈ মানে দেখি থাকিব আৰু মাজে মাজে এনেকৈ ডে 1, ডে 2, ডে 3 আপোনালোকৰ অভ্যাস কৰি তোলক আৰু আনকো উপদেশ দিয়ক, প্ৰাতঃ ভ্ৰমণ কৰিব। তো গাই চাওক, এখন সুস্থ সবল সমাজেহে দেশক আগুৱাই নিয়াত সহায় কৰিব। আমি যদি সকলোৰে হেল্থটো ঠিকে থাকে, তেতিয়াহ'লে আমাৰ হেল্থ ইজ ৱেল্থ বুলি এটা ইংলিছত কথা আছে। তো স্বাস্থ্যই পৰম ধৰ্ম। তো সেই বস্তুটোৱে আমাৰ যদি নিজৰ শৰীৰবিলাক যদি ঠিকে থাকে, তেতিয়াহ'লে আমাৰ দেশখন আগুৱাই যাব। তো শৰীৰ চৰ্চাত খুবেই যত্ন কৰক। নিজৰ কাম কৰক, দৈনন্দিন কামৰ লগতে শৰীৰৰ কাৰণেও ক'ৰবাত আধা ঘণ্টা এটা দিয়ক, তেতিয়াহ'লে সকলোৰে ভাল হ'ব। ভিউ চাওক, এইটো নিজৰ এই পাহাৰখন। কিয় ব'লা গাইছ, এটা নিজৰা এটা আছে, দেখাম এইটো। চাওক, দেখিছে আপোনালোকে, এটা নিজৰা এটা, এইটো এই পানী। ৰাতিপুৱা মই আপোনাক পানী লাগিছোঁ দেই। এইটো চাই লওঁ, এইটো এপিনৰ পৰা দলং এখন, এইটো পাহাৰটোৰ লোকেশ্যনটো চাওক, দৃশ্যটো চাওক। ৰাতিপুৱা এইটো ওচৰখন দেখা পাব। ৱাকিং কৰি যাওক, তো সদায় এনেকৈ আপোনালোকক যেতিয়া আমি ভাল এটা লোকেশ্যনত আহোঁ, তেতিয়া আপোনালোক কিবা দেখাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে মাত্ৰ এইটো বুজি নল'ব যে কি মৰ্ণিং ৱাকত গ'লে ভিডিঅ' কৰে। তো মোৰ মানে বেলেগকেতো সময় নাই ভিডিঅ' কৰা, কাৰণ মোৰ অফিচ থাকে, চৰি ডিউটি থাকে। তো কেতিয়াবা মৰ্ণিং ৱাক আহিলে, কেতিয়াবা ভাল লোকেশ্যনত আহিলে আপোনালোকে এনেকৈ দুই এটা ভিডিঅ' দেখাম, আপোনালোকে চাব, মৰম দিব। মাত্ৰ আপোনালোকে এটা বস্তু কৰিব, আপোনালোকে কমেণ্ট কৰিব দেই। আপোনালোকে কমেণ্ট নকৰে, প্লিজ আপোনালোকে কমেণ্ট কৰক। আৰু তেতিয়া আমাৰ এটা সেই হয় যে কেনেকুৱা ভিডিঅ' বনাওঁ বা কেনেকুৱা কি বনাওঁ। তো এয়া গাইছ চাওক, কি ধুনীয়া এটা
লোকেশ্যন এটা আহিছে এই ধুনীয়া পাহাৰৰ মাজত আমি আহিছোঁ তো গাইছ আমি ইয়াৰ পৰা ঘূৰিলোঁ কুকুৰে ভৰিছে আৰু আপোনালোকক মই এটা কথা আজি কওঁ দেই যদি আপোনাৰ ছিংগুলকৈ যদি আপোনালোকে মৰ্ণিং ৱাকত যায় হাতত একডাল কিন্তু লাঠি লৈ যাব দেই কুকুৰৰ পৰা সাৱধান কুকুৰ আৰু বান্দৰ আপোনালোকে এটেক কৰিব পাৰে ছিংগুলকৈ গ'লে আপোনালোকে হাতত লাঠি এডাল ৰাখিব তো আমি আজি আধাত ঘূৰিলোঁ গাইছ কাৰণ দাদাৰ ছোৱালীৰ স্কুল আছে আমাৰো অফিচ আছে বাৰু সেইকাৰণে আজি বেছি টাইম নকৰোঁ নেক্সট কেতিয়াবা আহিলে আমি আৰু ওপৰলৈকে যাম তেতিয়া আপোনালোকক দেখাব চেষ্টা কৰিম বৰুণ দাই আজি কি হেণ্ডচাম হৈ আহিছে মানে পূৰা লাল এইটো সেই জাম্পাৰ পিন্ধি ৰিংকুদা আজি মানে এটা বেলেগ এটা জোচ দিয়ক মানে আপোনালোকে কি গম পাব ৰিংকুদা আৰু বৰুণ দাইটো বহুত পুৰণা প্লে আৰু পালে হৈ গ'ল আৰু গাইছ তিনিখন পাহাৰৰ মাজত আছোঁ আমি গাইছ যোৱাতে যিটো জোচ আহোঁতে অকণমান জোচটো ডাউন হৈ যায় সেইটো সকলোৰে আপুনি পিকনিকত যাব যোৱাতে আপোনাৰ যিমান ফূৰ্তি আহোঁতে অকণমান হ'লেও সেইটো কমি সেইটো দুই এটা মানুহ গাইছ উঠিছে এতিয়াহে মানুহ দুই এটা আমি দেখা পাইছোঁ আমি ৰিংকুদাৰ এক্সপিৰিয়েঞ্চটো আজি জানিম তো আপোনাৰ কেনেকুৱা এক্সপিৰিয়েঞ্চ আজি খুব ভাল লাগিছে বহুত দিনৰ মূৰত আজি মৰ্ণিং ৱাক আহিলে বহুত দিনৰ পৰা প্লেনিং কৰি আছিলোঁ কিন্তু ৰাতিপুৱাৰ সময়ত এটা এলাহভাৱে মানে বস্তুটো মানে কণ্টিনিউ কৰিবৰ কাৰণে অলপ বাধা কৰি আছিলে আজি এলাহটো মানে ছাইড কৰি জোচত উঠি আহিলোঁ আৰু আজিৰ পৰা চলি থাকিব আপোনালোকেও চলাই ৰাখক এখন সুস্থ সবল সমাজ এখন সকলোৱে গঢ়ি তোলক স্বাস্থ্য পৰম ধন সুপ্ৰভাত আপোনালোকে ধন্যবাদ নৱবৰ্ষৰ শুভেচ্ছাৰ লগতে থাকিম এই নৱবৰ্ষৰ পৰা আপোনালোকে প্ৰতিজ্ঞা কৰক যে আপোনালোকে নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব আৰু আনকো স্বাস্থ্য মানে ভালে ৰাখিবৰ কাৰণে পৰামৰ্শ দি যাব হেপী নিউ ইয়াৰ ধন্যবাদ দাদা তো আমি দাদাৰ পৰা দুই এষাৰ আপোনালোকৰ কাৰণে শুনি তো গাইছ আজি ভিডিঅ'টো ইয়াতে শেষ কৰিম তো আজিৰ দিনটো সকলোৰে ভালে যাওক নিজৰ দৈনন্দিন কামখিনি কৰি যাওক আজিৰ কামখিনি আপোনাক আগুৱাই লৈ যাওক তো আজি আমি গোটেইকেইটাই বিদায় ল'ম ইয়াৰ পৰা আজি ভিডিঅ'টোৰ পৰা তো অনাগত দিনত আৰু কিছুমান এনেকুৱা দৈনন্দিন যিবিলাক কাম তাৰে সৰু সৰু ক্লিপ আপোনালোকক দিব চেষ্টা কৰিম তো ধন্যবাদ ভিডিঅ'বিলাক চাব কমেণ্ট কৰিব বাই বাই